তো গাইজ তো ব্লগ বেগ চেক পুৰা ৰেডি কৰি ল'লোঁ। তো সেই গাইজ মই এতিয়া আহি পাই গৈছোঁ বিজনী আৰু মানে মোৰ লগৰ মোৰ ফ্ৰেণ্ডৰ এইটো হ'ল হোষ্টেল। তো ইয়াতে থাকিব মানে ইয়াতে বিজনী পলিটেকনিকত পাইছে। তো চাওক কিমান ধুনীয়া এইটো ৰুম, এই ৰুমত থাকিব বৰ্তমান অহা নাই, আহিব। তো আজি আপোনাক মই দেখাবলৈ লৈ যাম বুৰ্জ খালিফা ডুবাই। তো ডুবাইৰ বুৰ্জ খালিফা দেখাবলৈ যাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো, বহুতেই বেছি মজা লাগিব। তো বলক তাৰ আগতে আপোনাক অলপ বাহিৰত দেখাই দিওঁ। তো এয়া সন্ধিয়া হৈ আছে, পিলপিলিও ৰখি আছে। তো এতিয়া বলক। তো আৰু চাওক না কিমান পূজা, য'ত যাওঁ খালি অকল পূজাই পূজাই পূজাই, ইমান পূজা তামাম। তো বলক। তো আমি ওলাইছোঁ বুৰ্জ খালিফা চাব, কিন্তু ৰাস্তাত আৰু এটা ৰাজবাৰীৰ নিচিনা ধুনীয়াকৈ এটা মণ্ডপ বনাইছে, এইটোও চাবলগীয়া বস্তু, বিজনীতে মজা লাগিছে। তো গাইজ আমি ফাইনেলি আহি পাই গ'লোঁ বুৰ্জ খালিফা। তো বুৰ্জ খালিফা আপোনালোকক দেখাই আছোঁ কিমান মজা, মানে এনেকুৱা ফিলিংছ লাগি আছে বন্ধুসকল, মানে লাগি আছে মই বুৰ্জ খালিফাত আছোঁ। তো আপোনালোকক দেখাই আছোঁ, এয়া মোৰ পিছফালে লাইট যিবিলাক চাই আছে ওচৰৰ পৰা দেখাই আছোঁ। তো চাই থাকক ভিডিঅ'টো। আৰু চাওক গাইজ ইয়াৰ তলেদি যায় ট্ৰেইন, আৰু ওপৰত চাওক এইটো অভাৰ ব্ৰিজ, আৰু এই আহিছে বুৰ্জ খালিফা লাইট। তো বলক বন্ধুসকল আপোনালোকক মই আজি ডুবাইৰ ফিলিংছটো দেখাই আছোঁ, মানে কেনেকুৱা লাগে চাওক, এয়া বুৰ্জ খালিফা। তো চাওক এয়া যাই আছে মানুহ, আৰু ইয়াৰ ইমান ভিৰ লাগি আছে। তো এতিয়া আমি পাৰ হৈ যাম, আৰু এয়া অলপ আগতে আপোনালোকক দেখাম। তো এয়া চাওক আমি বুৰ্জ খালিফাৰ ওচৰত যাই আছোঁ। এয়া চাওক লাহে লাহে মানুহ বাঢ়ি আছে, আৰু চাওক লাইটিং কিন্তু তামাম কৰিছে, লাইটিং চাওক এবাৰ। তো গাইজ মানে তামাম মানুহ, ইমান মানুহ চাওক, এয়া চাওক বুৰ্জ খালিফা মোৰ পিছফালে চাই আছে আপোনালোকে, ডুবাইৰ বুৰ্জ খালিফা। তো গাইজ মোৰ পিছফালে আছে বুৰ্জ খালিফা, ডুবাইৰ বুৰ্জ খালিফা আমাৰ বিজনীত আছে। তো চাওক ইমান মজা, আপোনালোকক ফুল দেখাই আছোঁ, ফুল বুৰ্জ খালিফাটো আপোনালোকক দেখাই আছোঁ, ইমান মজা, চাই থাকক আপোনালোকে। আৰু চাওক আমাৰ এই বিজনীৰ বুৰ্জ খালিফা। তো গাইজ চাই আছে আপোনালোকে মোৰ পিছফালে হৈছে বুৰ্জ খালিফা, মানে মিউজিক একো শুনা নাযায়। এয়া হৈছে বুৰ্জ খালিফা, ডুবাইৰ বুৰ্জ খালিফা। তো গাইজ চাব পাৰে মই আছোঁ বৰ্তমান বিজনীত। চাওক ইমান ডাঙৰ এটা বুৰ্জ খালিফা বনাইছে, য'ত আমি ডুবাইত যাই চাব লাগে। আমাৰ অসমত বনাইছে চাওক বুৰ্জ খালিফা, ইমান বেছি ভাল লাগিছে। আৰু অলপ পিছত বহুত মানুহ কেনেকুৱা লাগিছে বুৰ্জ খালিফাটো, এনেকুৱা মোৰ ফিলিংছ হৈ আছে, লাগি আছে যে মই বুৰ্জ খালিফা। তো গাইজ যদি আপোনালোকে চাব পাৰে ইমান আচলতে টিনেৰে বনাইছে, একদম টিন পুৰা ফুল টিন। আৰু চাওক পিছফালে গাইজ একোৱে নাই, মানে অকল পিছফালে বাঁহেৰে বনাইছে। তো চাওক এয়া পিছফালে পুৰা বাঁহেৰে বনাই দিছে, কিবা কাৰণত ভাঙি গ'লে শেষ। তো বাদ দিয়ক এইবিলাক। তো চাওক এয়া প্ৰতিমাবিলাক চব আহি পাইছে। তো চাওক চাওক গাইজ মানে ইমানে মানুহ। এয়া চাওক বুৰ্জ খালিফা আমাৰ অসমত বনাইছে, ইয়াৰ আগতে বনাইছিল আমাৰ কলকাতাত বনাইছিল, তো এইবাৰ বনাইছে আমাৰ বিজনীত। চাওক কিমান ধুনীয়া বিজনীত বনাইছে বুৰ্জ খালিফা, একদম ৰিয়েল বুৰ্জ খালিফা। এনেকুৱা লাগি আছে যে গল্ডৰ বনাইছে, কিন্তু গল্ড নহয়, লাইটিং কিন্তু বেয়া কৰিছে এইটো একদম। চাওক বহুতে। তো চাওক এই লাইটিনিংটো মানে ইমানেই ধুনীয়া কৰিছে, কি ক'ম আৰু, মুখৰে মানে ভাষা নাই। চাওক ইমান বেছি মানুহ একো শুনা নাযায়। এনেকুৱা দোস্ত এনেকুৱা ফিল হৈ আছে, লাগি আছে কি মই ডুবাইত আছোঁ। চাওক ইমান মজা, মানে কি ক'ম আৰু, ইয়াত মোটামুটি আপোনাৰ 13 লাখ টকা
তো বন্ধুসকল আপোনালোকে আহক বিজনি চাওক ইমান ধুনীয়াকৈ মানে পূজাৰ মণ্ডপখন বনাইছে কি ক'ম আৰু মানে বহুতে বেছি ভাল লাগিছে তো আহক আপোনালোকে গাইজ চাব পাৰে আপোনালোকক বুৰ্জ খালিফা পুৰা ফুল বুৰ্জ খালিফা দেখাই দিছে চাওক কিমান ধুনীয়া আৰু কিমান ডাঙৰ বনাইছে বহুতে বেছি ভাল লাগে আজি কালিৰ পৰাহে আৰম্ভ হৈ গৈছে ইমানে বেছি মজা তো চাওক এই ইয়াৰ ওপৰৰ পৰা বহি সাউন্ড সিস্টেম আৰু লাইটিনিংটো সব মানে কন্ট্ৰোল কৰি আছে ইয়াৰ পৰাই তো চাওক মানে বহুত দূৰৰ পৰা কিমান ভাল লাগে দূৰৰ পৰা আৰু বহুত বেছি ভাল লাগে চাওক বহুত ওখ বনাইছে একদম বুৰ্জ খালিফা নিচিনা লাগি আছে চাওক তো গাইজ মানে এই কথাটো হ'ল এনেকুৱা মানে লাগে মানে চকুৰে দেখি মানে ইমানে বেছি ভাল লাগে আপোনালোকে মোবাইলতো যিমান ভাল লাগে আৰু ইয়াৰ কৰি বেছি ভাল লাগে যদি আপোনালোকে আহি চাই ইমানে বেছি মজা লাগে তো চাই ল'লো আৰু বহুত ভাল লাগিল তো এতিয়া যাম ইয়াৰ ৰুমত যাম যাই কিনে ভাত চাত খাই কিনে আজিৰ কাৰণে আৰু দে আৰু হ'ব তো ভাই কেনে লাগিল মজা লাগিছে না মানে ইমানে মজা কি ক'ম আপোনালোকে বহুতে বেছি মজা লাগে তো চবফালে পূজা এইফালে পূজা এয়া চাওক ইয়াতো পূজা হৈ আছে আকৌ এইফালে ইয়াতে বুৰ্জ খালিফা ইয়াতে এয়া চাওক এয়া বুৰ্জ খালিফা এইটো চাব পাৰিছে আৰু এইফালে চাওক ইয়াতো পূজা অকল পূজাই তো যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট আৰু লগতে মোৰ চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই